হে মস্ত বৰ লাগিছে। স্কুলখন কেতিয়া খোলে? দুমাহ হৈ গ'ল স্কুলখন খুলিব হোৱা নাই। এটা নিউজ পাইছেনে নাই? কি নিউজ হে? এই ঝাৰখণ্ডত এলিয়েন ওলোৱা নিউজটো নেকি? সেইটো একদম ভাইৰেল হৈ গৈছে। এই এলিয়েন ওলাইছে একদম। এলিয়েনে খোজ কাঢ়ে ৰাস্তাত। এইবোৰ তোৰ ফক্কৰ, এইবোৰ চব মিছা, এইবোৰ এনে 10টা এলিয়েন আহিলেও মই ভয় নকৰোঁ। দেখা যাব, যেতিয়া সঁচা ওলাব তেতিয়া দেখা যাব তোৰ কি হয়। কি এইটো? এইটো এলিয়েনটো নেকি? তেনেকুৱাই লাগিছে। এলিয়েনটো নিচিনা লাগিছে দেখোন। সেই এলিয়েনটো ইয়াতে পালেহি নেকি? মোৰ হাত চাত একদম থৰথৰাই গ'লে। বেটা এটা এলিয়েন আহোঁতে তোৰ ইয়াত পুঠি মাছৰ কলিজা লৈ পেলাই জন্ম হৈছে। বেটা কি এলিয়েন? এলিয়েন দেখিলো। টিংকুমণি কি হলো তোৰ? এনেকুৱা গতি কিয় হ'ল? বেটা কালি এলিয়েন দেখি পেলাই অৱস্থা নোহোৱা হ'ল তাৰ। আমিও শুনিছো, মোবাইলত দেখিছো ক'ৰবাত এলিয়েন ওলাইছে বোলে। এইটো এলিয়েন ক'ৰবাত নহয়। কালি আমি চাহ খাই থাকোঁতে আমাৰ কিনাৰেদি পাৰ হৈ গ'ল। মোৰতো একদম কলিজা থৰথৰাই গৈছে। কি ক? তহঁতৰ কোনো ঘৰৰ পৰা নোলাবি গধূলি। যিমান পাৰ সোনকালে সোমাই থাকিবি ঘৰত। আমি ভাবিছোঁ আজি আমি 3টাই গৈ পেলাই চেক কৰিম কোননো হয় এইটো, সঁচা এলিয়েন নে কোন। মই নাযাওঁ দেই এলিয়েন চাবলৈ। পুঠি মাছৰ কলিজালৈ জন্ম হৈছে, সোমাই থাক ঘৰত। আজি বেটা নেৰো ৰ, কোন এইটো চাম আজি ৰ। বেটাহঁত বহিছ? আজি ভয় খালে নহ'ব, এক ধৰিহে এৰিম ৰ। ধৰ। ক'ত গ'ল? দৌৰ ইয়াক ধৰিব লাগিব আজি ৰ। মই আমাৰ লগৰকেইটাক মাতি আনিছোঁ ৰ। ইজোন আমাৰ ঘগ্ৰাপাৰাৰ বীৰেন। চালা তই ড্ৰেছ পিন্ধি পেলাই তই আমাক এইবোৰ কৰি আছিলি ইমান দিনে? চালা উজুতি খাই পৰিলি বুলিহে ধৰা পৰিলি বেটা। দাদা মোক নামাৰিব দাদা মোক নামাৰিব, মোৰ ভুল হৈ গ'ল। তই বেটা তই এইবোৰ কৰি আছ? গাঁৱত চবকে ভয় খুৱাই আছ, তই এইবোৰ কৰি আছ? নাই দাদা, তাৰমানে স্কুল বন্ধ ন, বৰ খাই গৈছিলোঁ। মই ভাবিলোঁ কিবা এটা বেলেগ এটা কৰোঁ, আৰু ভিডিঅ'টো চালোঁ কালি বেলেগৰ, মই ভাবিলোঁ তাকে মই কৰোঁ অলপমান। এক চৰ মাৰিম অসভ্য। ভয়ত মোৰ মোটা ওলাই গৈছে কালি। চালা তোৰ কথা গোটেই গাঁৱক আমি কৈ আছোঁ ৰ। দাদা এইবোৰ নকৰিব, আজিৰ পৰা নকৰোঁ, মই কাণত ধৰিছোঁ আৰু মই আজিৰ পৰা নকৰোঁ দাদা। চুপচাপ ইয়াৰ পৰা ওলাই যায় এতিয়া। চুপচাপ একদম দৌৰ মাৰ আৰু একদম ঘৰত সোমাবি, আৰু যেন আমি দেখা নাপাওঁ তোৰ ইয়াতে। দাদা মই যাওঁ।